মোক তেলে লাগে দেই হেল্ল' ফ্ৰেণ্ডছ, গুড আফটাৰনুন। সকলোৱে নিশ্চয় ভালেই। আৰু আজিও আমি গৈ আছোঁ মৰাণলৈ। এইকেইদিনা সদায় গৈ থকা হৈছে আৰু মাজে মাজে গৈ থকা হৈছে মৰাণলৈ। আৰু আজি ছোৱালী আনিবৰ কাৰণে মৰাণলৈ গৈ আছোঁ। আকৌ ছোৱালী আনিবলৈ যাম আমি গোটেইখিনি। তো আনিবলৈ গৈ আছোঁ মৰাণলৈ যাওঁ। আৰু আজি একেলগে জোৰোণো আছিল। জোৰোণ দিবলৈ মই নগ'লোঁ। ভাবিলোঁ ছোৱালী আনিবলৈ যাম, কিন্তু ছোৱালী বিয়া ঘৰত আছোঁ। ছোৱালী আনিবলৈ যাম আৰু অলপ পাছত 8 বজাত। 6 বাজিছে, 6 বজাই নাই। তো ছোৱালী আনি ডাইৰেক্ট ঘৰত সোমাই দিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। 9 তাৰিখে ৰিচিপশ্যন আছে। সেইফালে চব ওলাই মেলি ৰেডি হৈ গ'ল মানুহ। দৰাক বহাইছে, কিবা কিবি নিয়ম কৰাই আছে। আৰু আমিও ৰেডি হ'লোঁ। টাউনতে অলপ সময় ৰখি দিছোঁ, গোটেইখন গাড়ী একেলগে যাম কাৰণে। একেলগে গৈ ভাল লাগিব। আৰু আমাৰ লগত বৌহঁতো আহিছে। এইটো মন্দিৰ। আৰু আমি এতিয়া তেল ডিপুতে অলপ সময় ৰখি দিছোঁ। দৰা গাড়ীখন মানে লাহে লাহে আহি আছে, সেইকাৰণে। আৰু আমি ছোৱালী ঘৰ পালোহি। ছোৱালী ঘৰত পৰা হুলস্থুলীয়া পৰিৱেশ, মানে ফূৰ্তি, আৰু চবেই ফূৰ্তি কৰিছে। চাউল দলিয়াই স্প্ৰে মাৰিছে, ফটকা ফুটাইছে। ছোৱালীয়ে বহুত আমনি কৰিলে, সেইকাৰণে মই আৰু ভিডিঅ' নবনালোঁ।
এইফালে খানা খাই লওঁ, এইফালে গাহৰি ড্ৰাই ফ্ৰাই আৰু লাই শাক গৰৈ মাছৰ চব্জি। ভাত পানী খাই আমি বহি আছোঁ ইয়াতে। আৰু কোন আছে? কোনে কোনে খেলিব? পাছদিনা ৰাতিপুৱা চাহকাপ খাই লওঁ। মায়ে পোৱালীক লৈ আছে, পাপাও চাহ খাই আছে মোবাইলত বিজি। আমি চাহ খাই লওঁ। ঘৰৰ নতুন মিক্সি এইটো দেই। এইটো বন কি এইটো বৰছিল। ভালেই হ'ব। এইটো নিৰ্বেদনৰ পৰা আনিছিলে ন? ভালেই এইটো। চাটনি বনাব লাগিব সৰুটোত, আৰু এফালে কেক বনাম আজি। কেক চাই থাকিব। কেক চেক বনাই ৰেডি। মই পিছতহে পাইছোঁ সিখন। মাছ হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু মই ঘৰলৈ আহিলোঁ সকাম মানে বিয়াৰ পৰা ছোৱালী আনিব গৈছিলোঁ যে, ঘৰত সোমাই দিলোঁ। সিহঁতি মানে মৰাণ যাবগৈ যে, আৰু মই এতিয়া ঘৰত আছোঁ। ঘৰত কিবা এটা চাটনি এটা বনাওঁ বুলি ভাবিছোঁ। চাটনি নৰসিংহ ছিঙিবলৈ আহিছোঁ। বুটৰ চাটনি বনাওঁ আৰু কেক দেখুৱাম বুলি ভাবিছিলোঁ। কেকটো বনাই দিলে, গা ধুলোঁগৈ মই। ভণ্টিয়ে কেক বনালে, মা আৰু ভণ্টিয়ে। আৰু কিবা এটা চাটনি এটা বনাই লওঁ। তাৰপৰা আজি ঘৰলৈ যাবগৈ লাগিব। বা ছোৱালীজনীও গা ভাল নাই, মানে তেজপুৰৰ পৰা আহিলে আৰু ঘৰলৈ। কালি গুচি আহিলে, জ্বৰ কাহ হৈছে। আপোনালোকে ভিডিঅ'টো চাই যাব। নৰসিংহ, আদা, নহৰু, জলকীয়া ঠিক কৰি লৈছোঁ। আৰু এইখিনি বুটৰ চাটনি বনাম। মাছ ফ্ৰাই কৰি থোৱা আছে। ৰেডি হৈ গ'ল বুটৰ চাটনি। কেক কাটিম দে, ধৰ এখন ধৰ। হেপী